হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে চাগে। আজি মানে যাবলৈ ওলালোঁ আমাৰ ঘৰৰ পৰা প্ৰায় 30 কিলোমিটাৰমান দূৰত অৱস্থিত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত স্থাপিত কৰা ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি। যিহেতু প্ৰত্যেক বছৰ ভাদ মাহত নামঘৰ যোৱা হয়, চ' এবাৰো ওলালোঁ ঢেকীয়াখোৱা নামঘৰলৈকে বুলি। এয়া আহি পাইছোঁহি যোৰহাট ট্ৰেফিক পইণ্ট। যিহেতু ৰেড ছিগনেল হৈ আছে, চ' অলপ ছাইডতে ৰৈ দিছোঁ। এয়া গাইজ আহি নেশ্যনেল হাইৱেত উঠিছোঁহি। এতিয়া ইয়াৰ পৰা আৰু 15 কিলোমিটাৰমান গ'লে লাদৈগড় পাম। ঠিক লাদৈগড় পাৰ হৈ মেইন গেটখন পাম ঢেকীয়াখোৱা, আৰু মেইন গেটখনেদি 3.5 কিলোমিটাৰমান গ'লে মেইন নামঘৰ ভাগ পামগৈ। আৰু ৰাস্তাৰ কাম সম্পূৰ্ণ হোৱা নাই, সেইকাৰণে এডোখৰ ভগা আছেগৈ, আকৌ এডোখৰ ভাল পাইছোঁ। ৰাস্তা মানে একদম ভয়ংকৰ আৰু গেলা বোকা হৈ আছে গোটেই। আকৌ পাই গ'লোঁ গেলা ৰাস্তা। ইয়াত পিছে অভাৰব্ৰিজৰ কাম চলি আছে। অভাৰব্ৰিজৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতে যাবলৈ ভাল হ'ব। আৰু গাইজ পাওঁ হৈছোঁহি আৰু অলপ গ'লে চাগে মেইন গেটখন পামগৈ। আজি পিছে ৰ'দটো যিহে দিছে, কেতিয়া পাওঁ লাগি গৈছে একদম। ফাইনেলি গাইজ আহি মেইন গেটখন পালোহি। এতিয়া ইয়াৰ পৰা আৰু 3.5 কিলোমিটাৰমান ভিতৰলৈ সোমাই গ'লে মেইন নামঘৰ ভাগ পামগৈ। আৰু এই ঠাইডোখৰ পৰিৱেশটো মন কৰকচোন, কিমান ধুনীয়া ন? ঢেকীয়াখোৱা নামটো কেনেকৈ হ'ল জানেনে বাৰু? সেই ঠাইডোখৰত মাধৱদেৱে এহাল বুঢ়া বুঢ়ীৰ সৈতে আশ্ৰয় লৈছিল, আৰু আশ্ৰয় লওঁতে তেওঁক এসাঁজ ভাত খাব দিছিল ঢেকীয়া শাকেৰে। আৰু ঢেকীয়া শাকৰ তৃপ্তি পাই মাধৱদেৱে সেই ঠাইডোখৰ নাম ঢেকীয়াখোৱা ৰাখিলে, আৰু বুঢ়া বুঢ়ীহালক এভাগ নামঘৰ প্ৰতিষ্ঠা কৰি দিছিলে। সেই নামঘৰ ভাগৰ নামেই হ'ল ঢেকীয়াখোৱা বৰনামঘৰ। আৰু বৰনামঘৰ ভাগ প্ৰতিষ্ঠা কৰোঁতে মাধৱদেৱে এগছ বন্তি জ্বলাইছিল,
আৰু কৈছিল যে সেই বন্তি গছ কেতিয়াও নুমাবলৈ নিদিব আৰু সেইমতে সেই বন্তি গছ আজিও জ্বলি আছে। ফাইনেলি গাইছ অৱশেষত আহি নামঘৰ ভাগ পালোহি। এতিয়া বাইকখন ইয়াতে থৈ যাব লাগিব। ক'ত থওঁ এইটো নিজৰ কথাহে আৰু চবে মাতি আছে ইয়াত থওক বুলি। ইয়াতে থৈ লওঁ আৰু ইয়াৰ পৰাই চাকি বন্তি কিনি ল'ব লাগিব। এয়া দেখিবলৈ পাইছে মেইন নামঘৰ ভাগ আৰু মেইন নামঘৰ ভাগৰ কাষেদি গ'লেই পাম চাকি জ্বলোৱা ঘৰ। ইয়াত দেখিব পাইছে ভিতৰত নাম লৈ আছে। ইয়াতো চাকি জ্বলাব পাৰি গছজোপাৰ তলত। এয়া ময়ো ধূপ চাকি জ্বলাই সেৱা লৈ ল'লোঁ ঘৰখনৰ ভালৰ বাবে আৰু সকলোৰে ভালৰ বাবে। এয়া দেখিব পাইছে সকলো ভক্তই ধূপ চাকি জ্বলাই আছে। এতিয়া 2 কপিমান ফটো উঠি ঘৰলৈ বুলি যাওঁগৈ আৰু। তেনেহ'লে আজিলৈ বাই বাই গাইছ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।